নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আশা কৰোঁ সকলোটি ভালে আছে আৰু ময়ো ভালে আছোঁ। বহুদিনৰ মূৰত এটি ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। মই কাচকলেৰে বনাইছোঁ আজি সৰু মাছৰ জোল। আপোনালোকে হয়তো বহুতে খাইছে এই ৰেচিপিটো। মোৰ খুবেই প্ৰিয় আৰু মিভুৱেও খাই খুব ভাল পায়। গতিকে মই ভাবিলোঁ যে আজি এয়াই বনাওঁ। তো প্ৰথমতে মই সৰু মাছখিনি এনেদৰে ভাজি লৈছোঁ গোটেইখিনি। তাৰ পাছত মই লৈছোঁ এটা পিঁয়াজ, এটা নহৰু আৰু লগতে অকণমান আদা। এনেদৰে পিঁয়াজ, আদা আৰু নহৰুখিনি মই ব্লেণ্ডাৰত দি লৈছোঁ আৰু এতিয়া এইখিনি মই ব্লেণ্ড কৰি ল'ম। এইখিনি ব্লেণ্ড কৰা মোৰ হৈ গ'ল। এতিয়া মই দিছোঁ কাচকল মই ভাতৰ লগত একেলগে বহুৱাই দিছোঁ এয়া। আৰু এটা হুইচেল মাৰি দিয়াৰ পাছত এইটো নুমাই দিছোঁ আৰু তাৰ পৰা এইখিনি উঠাই লৈছোঁ। এতিয়া এইখিনি মই ধুনীয়াকৈ মিহিকৈ পিচি ল'ম। আৰু এয়া ধুনীয়াকৈ এনেদৰে পিচি লৈছোঁ। আচলতে খুব গৰম আছিল। চামুচতকৈ মই এটা গিলাচেৰে ধুনীয়াকৈ গিলাচৰ তলিৰে ধুনীয়াকৈ এনেদৰে মিহিকৈ পিচি ল'ম। আপোনালোকে চাই থাকিবচোন। প্ৰথমতে চামুচখনেৰে কৰিছিলোঁ, কিন্তু ভাবিলোঁ যে চামুচখনেৰে নহ'ব আৰু খুব গৰম, লাৰিবও নোৱাৰি। তো মই গিলাচৰ তলিৰে ধুনীয়াকৈ এইখিনি মিহি কৰি ল'ম। এতিয়া মই কেৰাহীটোত যিখিনি মাছ ভজা তেল আছিল সেইখিনি মই পেলাই নিদিওঁ। তাতেই মই অকণমান পাঁচফোৰণ, অকণমান জলকীয়া আৰু দুটা তেজপাত দিছোঁ। দি পেলাই এইখিনি ক'লা হোৱালৈকে ৰখি তাৰ পাছতে মই পেষ্টখিনি দি দিছোঁ, যিখিনি মই আদা, নহৰু আৰু পিঁয়াজৰ পেষ্টখিনি কৰিছিলোঁ সেইখিনি। এতিয়া এইখিনি অকণমান সময় এনেদৰে ভাজি থাকিব লাগিব আৰু তাৰ পাছত আপুনি নিমখ, হালধি, আপোনাৰ যি মছলা আছে আপুনি দিব পাৰে। মই নিমখ, হালধি আৰু লগতে জিৰা ধনিয়া অকণমান দিছোঁ। তাত বাহিৰে মই একো দিয়া নাই। জিৰা আৰু ধনিয়া আৰু এইখিনি দিয়ে পূৰা অকণমান সময় ভাজিছোঁ, যেতিয়ালৈ অকণমান ৰঙা পৰি নাযায়। জিৰা ধনিয়া পৰিমাণ অনুযায়ী দি দিব। জিৰা ধনিয়া, নিমখ মই পেকেটেৰে দি দিছোঁ, যিহেতু মোৰ অকণমান দেৰি হৈছিল। তো মই আকৌ মানে বটল খুলি থকা নাই। তো গেছটো পূৰা ফুল জুইত ৰাখিছোঁ। ৰাখি পেলাই মই এইটো এনেদৰে অকণমান সময় ৰঙা হোৱালৈকে ভাজি দিছোঁ। এতিয়া এইখিনি অকণমান সময় ৰঙা হোৱালৈ মই ভাজিলোঁ আৰু এতিয়া দি দিম মই ইয়াতে কাচকলৰ পিটিকাখিনি। অকণমান শুকান টাইপ হৈ গৈছে, তথাপি অকণমান ভাজিব লাগিব, যিহেতু কাচকলখিনি অকণমান এনেও শুকান টাইপে হয়। তো এতিয়া মই ইয়াতে দি দিছোঁ অকণমান পানী আৰু পানীখিনি দিও মই অকণমান সময় ৰাখি দিম। ৰাখি দি পেলাই আৰু অকণমান সময় মই ভাজিম। আৰু যেতিয়া এয়া দেখিছেনে পানীখিনি শুহি গৈছে আৰু সম্পূৰ্ণ পানীখিনি শুহি যোৱাৰ পাছত মই ইয়াতে নিজৰ যিখিনি আঞ্জা লাগে সেই অনুযায়ী মই ইয়াতে পানী দি দিম।
আৰু এয়া দি দিলোঁ পানী। যিহেতু আমাৰ ঘৰত মানুহ আমি তিনিজনেই, মিভু, এখেত আৰু মই খাম এয়া। মায়ে বাৰু নাখায়, তো আমাৰ তিনিওজনৰ জোখমতে মই ইয়াতে পানী দি দিছোঁ। যিহেতু অকণমান শুহি যাব, আকৌ উতলিব, তাৰপাছত মই মাছ দিম, গতিকে এইকাৰণে অকণমান বেছিকৈ মই পানীখিনি দি দিছোঁ। এয়া আৰু এতিয়া উতলি উঠাৰ পাছত মই ইয়াতে দি দিম মাছখিনি, ভাজি থোৱা মাছখিনি। এয়া মাছখিনি, মোৰ ভাজি থোৱা মাছখিনি। এয়া হৈছে দৈ আৰু পিঁয়াজৰ এখন চাটনি। ইয়াত জলকীয়া, দৈ, বাদাম দিয়া গৈছে, দি পেলাই আগতে পিঁয়াজখিনি ভাজি লোৱা গৈছে বাৰু। দি পেলাই এইখিনি অকণমান সময় ভাজি মই তাত দি দিছোঁ দৈখিনি, আৰু এইখিনি এতিয়া ব্লেণ্ডাৰত মাৰি ল'ম। আৰু মাছ আঞ্জাখন হৈ গ'ল, এতিয়া দি দিছোঁ, উতলি উঠাৰ পিছত দি দিছোঁ মই মাছখিনি, আৰু প্ৰায় এইখিনি উতলি গ'লে ভালকৈ নমাই থ'ব পৰা হৈ যাব আঞ্জাখন। আৰু তাৰপাছত মই এইখিনি ব্লেণ্ডাৰত দি পেলাই এইখিনি ধুনীয়াকৈ পেষ্ট বনাই লৈছোঁ। এয়া চাওকচোন, ইমান টেষ্টি লাগে ন খাই। এইটো ৰুটিৰ লগত খাই বেছি ভাল লাগে, ৰুটি বা লুচি তেনেকুৱা ধৰণে। ইয়াৰ ৰেচিপিটো মই পিছত আপোনালোকৰ মাজলৈ লৈ আহিম, পিছত দিম বাৰু। আৰু এতিয়া মাছখিনি মোৰ সম্পূৰ্ণ কমপ্লিট হৈ গ'ল, বন্ধ কৰি দিলোঁ। আৰু এয়া হৈছে আজিৰ মোৰ ভিডিঅ'টোৰ মূল ৰেচিপিটো। তো আপোনালোকৰ আজিৰ যদি এই ভিডিঅ'টি চাই ভাল লাগিল, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই। আৰু আশা কৰোঁ মোৰ ভিডিঅ'টি চাই আজি আপোনালোক সকলোৱে ভাল পালে, আৰু ভৱিষ্যতেও মোৰ ভিডিঅ'বোৰ আপোনালোকে আঁকোৱালি ল'ব বুলি আশা থাকিল। চোৱাৰ বাবে ধন্যবাদ দিছোঁ সকলোকে। থেংক ইউ।